তালে বজাওছো এদিন তুমি নিজে আমি অসমৰ ৰাইজে জানে যে ধেমাজি জিলাৰ মানুহবিলাকৰ মনবোৰ একেবাৰে কোমল হয় নহয় কথাটো সেই বুলিয়ে শুনিছো দেই আনৰ দুখৰ সমাধানী হৈ ভাল পোৱা মানুহ আনৰ দুখ দেখিলে সহিব নোৱাৰা মানুহ মই সেইটো প্ৰমাণ চাব বিচাৰিছো আজি এই সুযোগতে যদি সঁচাকৈ আপোনালোকে আনৰ দুখ সহিব নোৱাৰে এই মানুহজন ইমান বছৰ পাৰ হৈ গ'ল সংসাৰখন কৰিব নোৱাৰিলে আপোনালোকে অকণমান আশীৰ্বাদ বিচাৰিছো আপোনালোকৰ পৰা এই বহাগতে মাজত নহ'লে শেষৰ ফাললৈ যদি ক'ৰবাৰ পৰা আমি এগৰাকী উঠাই দিব পাৰোঁ আপোনালোকৰ অকণমান আশীৰ্বাদ বিচাৰিছো 1 মিনিট সময় এই মানুহজনৰ কাৰণে থিয় হৈ দিয়কচোন সকলোৱে 1 মিনিট সময় থিয় হৈ দিয়ক ছোৱালী দুটাসকলক বাকীসকলে থিয় হৈ দিয়কচোন পাছফালে ৰাইজে থিয় হ'ব নেকি দেখুৱাই দিব লাগে বাৰী আমাৰ বালিখুটি ৰাইজৰ অন্ত সঁচাকৈ কোমল গতিকে আনৰ দুখত আমি দুখৰ সমভাগী হৈ ভাল পোৱা মানুহ ঐ আইতা শুনেও উঠক উঠি দিয়ক আমাৰ ভণ্টি কি হ'ল চশমা পিন্ধা ভণ্টি উঠা পাছফালে সকলোৱে যদি অকণমান উঠি দিয়ে এইফালে থকা উঠক অকণমান উঠি দিয়কচোন 1 মিনিটহে উঠিব লাগে আকৌ বহি দিব একো নাই এইফালে বহি থকা সকলো উঠি দিয়ক অকণমান মোৰ কাৰণে নহয় দেই মই বিয়া পতা মানুহ এই মানুহজনৰ কাৰণেহে কৈ আছো অকণমান ধেমাজিবাসী ৰাইজৰ অকণমান আশীৰ্বাদ লৈ যাব বিচাৰিছো হাতবিলাক দাঙি দিয়কচোন আটাই ওপৰলৈ দাঙি দিয়ক দুইখনতো দাঙি দিয়ক মই নমাবলৈ কম কেতিয়া নমাই দিব হাতটো দাঙি দিয়কচোন নমাই কেনেকৈ দাঙি দিয়ক হাতখন মই ই কাৰণে দাঙিবলৈ কৈছো আপোনালোকক ইয়াত যদি ভগৱান থাকিলেহেঁতেন এখন হাত টানি প্ৰশাস্ত কৰি দিলেহেঁতেন লগালগ ইমানটো ভগিব নোৱাৰে আৰু এতিয়া আমি সাধাৰণ নিয়ম হৈছে সেইকাৰণে মই দুখনতো দাঙিবলৈ কৈছো আপোনালোকক দাঙি দিয়কচোন এনেকৈ ল'ৰা